লিডুত এদল যুৱকৰ ব্যক্তিক্ৰমী প্ৰয়াস পথৰ কাষৰ দেৱালসমূহত চিত্ৰ অংকনেৰে স্বচ্ছতাৰ নিদৰ্শন প্ৰবল ইচ্ছাশক্তি আৰু সবল মানসিকতাৰে জন্ম দিয়ে একোজনকৈ সফল ব্যক্তিৰ কাম যিমানেই সৰু বা ডাঙৰ নহওক কিয় সৎ উদ্দেশ্য আগত ৰাখি কৰা যিকোনো কামেই সমাজৰ বাবে হৈ পৰে প্ৰশংসনীয়। তেনে কামৰে সূচনা ঘটাইছে লিডু এদল উদ্যমী যুৱকে। এই দৃশ্যলৈ মন কৰক। পদাপথৰ কাষত পৰিত্যক্ত অৱস্থাত থকা দেৱালসমূহৰ চিত্ৰ অংকনত ব্যস্ত হৈ আছে এদল যুৱক। ৰং তুলিকাৰে ৰাস্তা কাষৰ দেৱালসমূহ সজাই তোলাৰ প্ৰয়াস কৰিছে এই যুৱকৰ দলে। এই দৃশ্য মাৰ্ঘেৰিটা মহকুমাৰ লিডুৰ। চিত্ৰকলাৰ সৈতে জড়িত লিডু একাংশ যুৱক একত্ৰিত হৈ অঞ্চলটোৰ বিভিন্ন ঠাইৰ পৰিত্যক্ত দেৱালসমূহত এনেদৰে চিত্ৰ অংকনেৰে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। তেওঁলোকে য়ং পেইণ্টাৰ্ছ ছ'চাইটি নামে এটা সন্থা খুলি লিডু অঞ্চলৰ পৰিত্যক্ত দেৱালসমূহত অসমৰ কৃষ্টি সংস্কৃতি তথা পৰম্পৰাসমূহক উত্থাপন কৰিছে। ৰং তুলিকাৰে ঐতিহ্যমণ্ডিত ৰংঘৰ কাৰেংঘৰৰ লগতে শক্তিপীঠ কামাখ্যা মন্দিৰ, অসমীয়া পৰিচয় গামোচা, জাপি, ঢোল ইত্যাদিৰ লগতে অসম সম্পদ এশিঙীয়া গড়ক সুন্দৰভাৱে অংকন কৰি ৰাইজৰ বিপুল সমাদৰ বুটলিবলৈ সক্ষম হৈছে। সন্থাটোৰ এনে পদক্ষেপক ভূয়সী প্ৰশংসা কৰিছে স্থানীয় ৰাইজে। আমি লিডু য়ং পেইণ্টাৰ ছ'চাইটিৰ গ্ৰুপ হয়। আমি সকলোৱে মিলি ইয়াত এটা ৱাল পেইণ্টিং কৰিবলৈ সিদ্ধান্ত লৈছোঁ। ইয়াত আমি লিডু কলেজ ৰোডৰ ওচৰত অসমৰ সংস্কৃতিৰ ওপৰত বেছ কৰি ইয়াত এটা ৱাল পেইণ্টিং আমি ইয়াত কৰিছোঁ। যেনে আমি ইয়াত কামাখ্যা মন্দিৰ বনাইছোঁ। তাৰপাছত এটা মানুহে পেঁপা বজাইছে, চাহপাত তুলি আছে, জাপি, গামোচা ইত্যাদি ইত্যাদি, ৰংঘৰ ইত্যাদি আমি ইয়াত বনাইছোঁ। আমি সকলৰ প্ৰতি অসমৰ সংস্কৃতিৰ বিষয়ত এটা ভাল মেছেজ দিবলৈ আমি বিচাৰিছোঁ। তো আৰু আপোনালোকে কোনো যদি এনেকুৱা পেইণ্টিং যদি ৱাল পেইণ্টিং কৰাবলৈ বিচাৰে তেনেহ'লে আমাৰ লগত আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। মাৰ্ঘেৰিটাৰ পৰা প্ৰতীক ছেত্ৰী ৰিপৰ্ট, পাটকাই নিউজ।